নমস্কাৰ সকলোকে মই মোৰ ইউটিউব চেনেললৈ আন এটি মিনি ব্লগৰ সৈতে স্বাগতম জনাইছোঁ। আজি আহিলোঁ এয়া মেটেকা ঘাটত অনুষ্ঠিত হোৱা ভাগৱত পাঠলৈ বুলি। যিহেতু মোৰ মামাহঁতৰ ঘৰৰ ওচৰতে এয়া নামঘৰ ভাগ আছে, গতিকে ইয়াত ভাগৱত পাঠ আৰম্ভ হ'ব কিছু সময়ৰ পিছতে। ভাল লাগিব, দিনে নিশাই শুনিবলৈ পাম ভাগৱত। আৰু এয়া পৰিৱেশটো দেখিছেনে কিমান বেছি ভাল লাগিছে। আহি মেলি সোনকালে চাকি বন্তি ধূপ সকলোবোৰ জ্বলালোঁ আৰু কিছু সময়ৰ পিছতেই পাঠ আৰম্ভ হ'ব। প্ৰথমেই গোটেইখিনি দিহা কৰি লোৱা হৈছে আৰু ভগৱন্তৰ ওচৰত এয়াই প্ৰাৰ্থনা কৰোঁ যেন সকলোৱে ভালে কুশলে থাকক আৰু এয়া পাঠ আৰম্ভ হ'ব। আৰু পিছদিনা এয়া পাঠ শেষ হোৱাৰ পিছতেই ভগৱন্তৰ এয়া শংখ চক্ৰ গদা পদ্ম ভাগৱত সকলোবোৰ এনেকৈ চাৰিওফালে নামঘৰত ঘূৰোৱা হ'ল। আৰু ৰাতিলৈ যিহেতু ভাওনা আছে, গতিকে এয়া ভাওনাৰ মেকআপ চলি আছে আৰু ভাওনাৰ ব্লগ আহি আছে।